खिले और जीने को क्या चाहिए। ওই বুৱাৰী তই এইখিনিত গান গাই আছ অত কাম কৰি আছে সেইবোৰ কৰিবলৈ দেখা নাই আজি জন্মাষ্টমী নহয় জানো তাতে মই কি কৰোঁ ওৱাই নেপাত নেকি জন্মাষ্টমী পাতিম আইও ঈশ্বৰ পাত যদি এতিয়ালৈকে খবৰ নাই যে একো এটা বজাৰ চজাৰ কৰা নাই ধূপ কাঠি এডালো নাই ঘৰখনত বজাৰ নকৰিলেও হ'ব আমাৰ মাহঁতৰ ঘৰলৈ যাম ওলাব হৰি হৰিয়া জন্মাষ্টমীটো ঘৰতে পাতিব লাগে নামঘৰত চাকি এগছ দিবলৈ যাব লাগে তাই আকৌ মাকৰ ঘৰলৈ পোনাইছে এনেকে হ'লে ঘৰখনত আৰু লক্ষ্মীয়ে বাস দিবনে আপোনাৰ যদি ইয়াতে পাতিবলৈ মন আছে তেনেহ'লে বজাৰ চজাৰ কৰি আনক মই 500 টকা এটা দি দিম মই মাহঁতৰ তালৈহে যাম দেই লাডু চাডু এইবোৰ একো বনাবলৈ নহ'লেই নহয় এতিয়া কেনেকৈ বনাওঁ ৰাতিলৈ হ'লেই দেখোন জন্মাষ্টমী তয়ে যা মাৰৰ ঘৰলৈ মোক টকা 500 দি থৈ যাবি মই ঘৰতে পাতিম বাবলি বিউটিফুল মায়ে কৈছে তুমি বোলে মাহঁতৰ ঘৰলৈ যাবা ঘৰত বোলে জন্মাষ্টমী নাপাতা হেনো মাহঁতৰ ঘৰলৈ যাম তুমিও যোৱা যদি ওলাবা নহয় আকৌ আমাৰ মায়ে ইয়াতে পাতিম বুলি কৈছে নহয় তুমি বোলে পইচা 500 দিম কৈছা দিয়াচোন মই বুট মগু কল নাৰিকল আনি থৈ যাম আকৌ তোমাৰ নিজৰ পইচা এটকাও নাই নে সদায় যে মোকেই খুজি থাকা আৰু মই মাহঁতক খুজি থাকিব লাগে তুমি কেতিয়া ইনকাম কৰিবলৈ ল'বা হয় ৰবাচোন কাম এটা বিচাৰি আছো হলে কাম কৰিম মই এতিয়া নেপালেনো কি কৰিম কোৱা তুমি আকৌ মই যেতি কাম কৰিলেও লাজ পোৱা নহয় কৰিবা যি মন যায় মই লাজ নাপাওঁ আজিকালি ইমান খৰচ বাঢ়ি গৈছে কাপোৰ কানি দাম বাঢ়িছে কসমেটিক্সৰ দাম বাঢ়িছে তুমি অকল কাপোৰ কানি আৰু কসমেটিক্সৰ দামবোৰহে মনত ৰাখিছা হ'বলা মিঠাতেলৰ দামে আকাশ চুইছেগে তেল দি ভাজিবলৈ বাদ দিব লাগিব বইলহে খাব লাগিব হ'ব দিয়া বেছি শিক্ষা নিদিবা তুমি যাবানে পিছে মোৰ লগত আমাৰ ঘৰলৈ তোমাক থৈ আহিমগে তাতো মাহ প্ৰসাদ খাই পেলাই ঘৰতো খামহি মায়ে আকৌ বেয়া পাব নহয় जो है अलबेला मत नैनो बाला जिसकी दीवानी है वाला वो किसना है वो किसना है वो किसना है কি বনাইছা এয়া লস্কৰা বনালো খাবা নেকি এটা খোৱা নাই এতিয়া নাখাওঁ একেবাৰে আবেলি চাকি ধূপ জ্বলাই প্ৰাৰ্থনা চাৰ্থনা কৰি খাম নাহি আমি ধুনীয়াকে সজাই দিলো কৃষ্ণৰ মূৰ্তি আৰু তাত ফুল চুল লগাই ধুনীয়াকে ডেকৰেশ্যন কৰিলো হয় নেকি পেহী কওক পকা মিঠাই বনালি নে বনালো পেহী কালি ৰাতিয়ে বনাই থৈছো ৰাতিকে পিছে পকাটা পিছত কি খাবি পুৰি চব্জি পুৰি চব্জি খালে মোৰ কিবা গেষ্টিক উঠে আলু পৰঠাকে বনাবি নহ'লে মাহী আলু পৰঠা বনাবাচোন বৰ ভাল পাওঁ খাই হ'ব তেন্তে আলু পৰঠাকে বনাম মনুকান হুপাকে ফুল চিঙি পেলালি যে ফুলনি খানা নহয় পেহী এটা আজি কিবা শ্ৰীকৃষ্ণ জন্মদিন নহয় নেকি জন্মদিনত দিবলৈহে চিঙিছো কিবা বেছিকে নাই চিঙা নহয় মই নাই চিঙা দে ফুল গোটেইবোৰ চিঙি পেলালা নেকি নাই চিঙা মাহী পেহী এটা এনেই কৈছে বেছি ফুল নাইয়ে ফুলা নিচিঙিবি আকৌ ধুনীয়া লাগে নহয় আগফালৰ পৰা আমাৰ ঘৰটো ফুলবোৰ চিঙি পেলালে কি হ'ব পাকঘৰত আমদালি লগালি হ'বলা ভালেই লাগিছে বাৰু ৰাতিপুৱাই মই আমদালি গাঠি পাকঘৰটোত লগাই ল'লো বেলেগবোৰতো লগাব লাগিছিলে নহয় লগাব লাগিব সময়ে পোৱা নাই মাহী আমিয়ে গাঠোংগে দেই আমদালি গোটেই দৰ্জাই লগাই দিমগে এতিয়া যোৱা পাৰা যদি বনোৱাগে আমৰ পাত অলপমান ঢেঁকীশালৰ ওচৰতে থৈ দিয়া আছে পেহী আইতাই দেখুৱাই দিব কেনেকৈ গাঠিব লাগে যোৱা মই শিকাই দিম কেনেকৈ আমদালি গাঠিব লাগে এইটো নাৰিকল বৰ ধুনীয়া প্ৰসাদতে দিব লাগিব কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ মুনিও চাৰি মুখে বমাই পঢ়ে বেদ হৰ আহে বিষপথে হাতী আহে পুষ্পৰথে বহুমতি কৰে নাভিষেক পায়সকণ বনাই লৈছো বুট মগুখিনি ধুবলৈ আছে মাক কৈছো জানো কি কৰে পুতলি কি বনাইছা আহিলে আৰু এজনী বাবলি বা কেতিয়া পালাহি জাষ্ট পাইছো মায়ে বোলে পুতলিয়ে পায়স বনাই আছে মই বোলে চাই আহোঁগেচোন কাজু কিচমিচ চব দিছা ন ধুনীয়া লাগিছে বাৰু দেখি গোন্ধটো বৰ ধুনীয়া ওলাইছে দিছো কাজু কিচমিচ দিছো নাৰিকল অকণমান চুচি পেলাই দিছো তাৰপৰা ইলাচি তেজপাত সেইকাৰণে ধুনীয়া গোন্ধ ওলাইছে আৰু কি ওলাব ৰাতিলে কি ওলাব মানে প্ৰসাদ ওলাব মিঠাই আনি থৈছো তাৰপিছত পায়স বনাইছো তাৰপৰা নাৰিকলৰ লাডু কেইটামানো বনাইছিলো পকা মিঠাই সেয়াই নহয় মানে ৰাতিকে ভাত খাবা নে কি খাবা আজি ভাত নাখাওঁ ৰুটি ভাজি খাম নহ'লে সেই খিচিৰি বনাই দিম পাৰিলে আলু পৰঠা বনাবাচোন তুমি বৰ ধুনীয়া বনোৱা বহুত দিনৰ পৰা খাওঁ লাগি আছে তাই নিজৰ ঘৰত জন্মাষ্টমী পতা নাই ইয়ালৈ আহি পেলাই অৰ্ডাৰ যাইছেহি মই মেচিনহে ৰাতিপুৱাৰ পৰা কাম কৰি তত পোৱা নাই আকৌ বোলে আলু পৰঠা বনাবা কষ্ট নহ'ব নেকি কিবা খিচিৰি ভাত বনাই থৈ দিম ৰহ মাকৰ ঘৰখন
বিয়াখন ওচৰতে হ'ল বুলি কথা পাতি আহি আহি দিগদাৰ দি থাকিলে নহয় নহয়। ভাই বোৱাৰীয়ে খাব পাওঁ চাকৰ নহয়। কিবা কৈছা? নাই যদি সময় পাওঁ অকণমান লাগি ভাগি দিব, তেতিয়া বনাম ভালো লাগিব। মোৰ কথা জানাই দেখোন তুমি, মই ইমান এইবিলাক নাজানোতো। তোমাৰ হাতৰ খাম বুলিহে আহিছোঁ আৰু। হ'ব দিয়ক তেন্তে। পায়স অলপ বেলেগকৈ থবাচোন দেই। ভিনিয়েৰে মোক নমাই গুচিহে গ'ল, অকণমান লৈ যাবলৈ কৈছে। এইজনী দেখিবলৈ মন নাযায়, আহিব চেলেকিবলৈ। কাম এখন বোলে সহায় কৰি দিওঁ সেইবোৰ নাই। ইটো বান্ধি দিবা সিটো বান্ধি দিবা, চাকৰ যে মই। নিজৰ ঘৰখন আছে তাতে পাতিব পাৰে জন্মাষ্টমীটো। নাই ইয়ালৈহে আহিব। আহিলে আহক, মোক ক'বলৈ একো নাই, নিজৰ মাকৰ ঘৰ আহিবই। কিন্তু আহি পেলাই মোক অৰ্ডাৰ দি থাকিব নালাগে নহয়, আমুকটোহে খাব লাগিছিলে তামুকটোহে বনাবা, মানুহজনলৈ বান্ধি দিবা। মই কিবা কিমান কওঁ গৈ হয় ভাবিছিলোঁ ভালকৈ বোলো পুৰি ভাজি অকণমান বনাম, এইবোৰৰ কাৰণে বনাবলৈ মন নাযায়। আকৌ শাহুৱে গিয়েক চবতে বান্ধি দিব লাগিব নহয় এক টিফিন। খিচিৰি এগাল বনাই থৈ দিম, খুৱাই খাব নোখোৱাই নাই, থাকি যোৱাৰ দি পঠিয়াম টিফিন এটাত ভৰাই পেলাই। অ' ভটেশ্বৰী পেহী এটা, আজি সাধু এটা ক'ব দেই, কৃষ্ণ জন্ম কাহিনী এটা ক'ব। কম বাৰু, আজি মই পুতনা ৰাক্ষসী কাহিনীটোকে ক'ম। আৰু জন্ম কাহিনীটোও ক'ব দেই, কেনেকে কাৰাগাৰৰ দৰ্জাবোৰ খোল খাই খাই গৈছিলে, পচন্দ বতাহ বৰষুণত কৃষ্ণক কেনেকে কাৰাগাৰৰ পৰা লৈ গৈছিলে উলিয়াই, বৰষুণৰ পানী নপৰিবলৈ কেনেকে সাপে এনেকে ঢাকি দিছিলে, সেইখিনি চব ক'ব দেই। চুনুকান্তই দেখোন জানোৱেই, গোটেই কাহিনী কৈয়ে পেলালি। আগতে শুনিছোঁ দেউতাই কয়, এতিয়া আপুনি ক'বচোন, আপোনাৰ মুখত শুনিও ভাল লাগে। হ'ব বাৰু দে ক'ম। এতিয়া প্ৰাৰ্থনা ভাগি কৰি পেলাই আৰু প্ৰসাদ চসাদ খাব লাগে, নামঘৰলৈও যাব লাগিব এতিয়া এপাক মই। প্ৰাৰ্থনা আৰম্ভ। ব্ৰহ্মাই আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সজমাজে আছয় ঘুমতি যায়, তুমি হে সত্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই, ক্ষুদ্ৰ সুখে বহু আশা কৰি, ভৱকূপে জীৱ আছে পৰি, কালহৰ পেদংখী হৰাইল চেতনতাৰ, মুখৰ ৰূপতো যুবাক্যামিত, কৃপায়ে হিংসিয়া প্ৰতিনিত, দয়াময় কৃষ্ণ কৰিও মুকয় উদ্ধাৰ, সৰু বৰে গ্ৰাহে ধৰি আছে, ব্ৰজেন্দ্ৰ পিয়াক পায়া পাছে, আকাশে গৰুড় স্কন্দে চক্ৰ ধৰি হৰি, দেখি ভুৱনৰ পদ্ম ধৰি, বোলে দুখে বাৰ্তনাদ কৰি, নমো ভগৱন্ত গুৰুলৈ উদাস কৰি, ৰাম নমো ভগৱন্ত গুৰুলৈ উদাস কৰি। হৈছে অ' বোৱাৰী, এতিয়া প্ৰসাদ চসাদ কি আছে দিয়া, মই নামঘৰ ফালে এপাক ওলাই যাওঁ। অঁ দেউতা ৰ'ব। অ' পেহী এটা বলক বাহিৰ বলক, চোতালতে বহি আমাক এতিয়া কৃষ্ণৰ জন্ম কাহিনী ক'ব। এই প্ৰসাদ চসাদ খাই লওঁ। বন্ধুসকল ভালে আছেনে? জন্মাষ্টমীৰ বহু বহু শুভকামনা। আজি আমিও সৰু সুৰাকৈ পাতিলোঁ, ঘৰলৈ নগ'লোঁ, মায়ে মাতি আছিলে, যাব লাগিব লাহেকৈ, কিমান আলহী খাই থাকিম। যি কি নহওক বাৰু, আমাৰ আজি খণ্ডটো চাই কেনেকুৱা পালে জনাব, যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো লাইক কৰিব, আৰু আমাৰ ভিডিঅ' চাই থাকিবলৈ হ'লে কাষত থকা বেল আইকনটো বজাই দিব।